এইজোপা কপৌ ফুল চাওক আৰু কেইদিনমানৰ পাছত ফুলিব ধুনীয়াকৈ কলি পেলাইছে চাওক কপৌ ফুলৰ গুড মৰ্নিং ফ্ৰেণ্ডছ গা পা ধুই আহিলোঁ এতিয়া 9টা বাজি গ'ল গা পা ধুই আহি চাকি বন্তি জ্বলাই ল'লোঁ ভাবিলোঁ ভিডিঅ'টো আৰম্ভ কৰি দিওঁ লগতে চাহ একাপো লৈ লৈছোঁ এয়া লাল চাহ তাৰপাছত আৰু দিনটো কি কি আপোনালোকক দেখুৱাব পাৰোঁ দেখুৱাই থাকিম ফ্ৰেণ্ডছ আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু মোৰ এই জুনমণি ব্লগছ 2 চেনেলৰ এইটো দ্বিতীয় ভিডিঅ' আপোনালোকে মৰম দিব আশীৰ্বাদ কৰিব ছাপোৰ্ট কৰিব আগৰ চেনেলটোত যেনেকৈ মোক আগুৱাই যাবলৈ মৰম আৰু ছাপোৰ্ট দিছিল তেনেকৈ মোক মৰম আৰু ছাপোৰ্ট দি যাব তেনেহ'লে চাহকাপ খাই লওঁ ফ্ৰেণ্ডছ লগতে মিল্ক কিছ বিস্কুট এটা লৈ লৈছোঁ এয়া বিস্কুট ইমান ভাল নাপাওঁ তথাপিতো ভাত হোৱালৈকে খাই লওঁ বেটাহঁতক ৰুটি বনাই দিলোঁ মই ৰুটি খাবলৈ মন নাই সেইকাৰণে নাখালোঁ ভাতেই খাম আৰু সেইকাৰণে বিস্কুটটো দি চাহ একাপ খাই লওঁ তেনেহ'লে ফ্ৰেণ্ডছ মই চাহকাপ খাই লওঁ তাৰপিছত আপোনালোকক মই দেখুৱাম বেটাহঁতে আলু খেতি কৰা দেখুৱাম আলু যে আমি আগতে আনে বেয়া হয় বেয়া ওলাই পেলাই দিওঁ সেইবিলাক সিহঁতি ৰুই ৰাখিছে তাৰপাছত তাৰপৰা সঁচাকৈ আলু পুলি ওলাইছে পিঁয়াজ পেলাই দিওঁ যে সেই পিঁয়াজ নি পেলাই ৰুই থৈছে ধুনীয়াকৈ হৈছে আপোনালোকক দেখুৱাই আছোঁ ৰ'ব আমাৰ আলুবিলাক পেলাই দিয়ে সেইটো কাৰণে আমি লৈ আহি পেলাই ইয়াত ৰুই দিওঁ হ'ল নেকি চাওক এইবিলাক আলু লাগিছে এয়া আলুবোৰ পেলাই দিওঁ যে ৰুইছে আলু নকৰিবা তুমি ৰুইছিলা ন আৰু এইফালে আছে এইফালে পিঁয়াজ ইয়াতো ৰুই থৈ দিছে পিঁয়াজ আলু এইবিলাকে কৰি থাকে সিহঁতি দুটাই এইজোপা কপৌ ফুল চাওক আৰু কেইদিনমানৰ পাছত ফুলিব ধুনীয়াকৈ কলি পেলাইছে চাওক কপৌ ফুলৰ দেখুৱাই দিছে চাওক কপৌ ফুল বিহু বিহু লাগি গৈছে আৰু কপৌ ফুল চাওক তেনেকৈ কলি পেলাইছে দেখিছেনে কপৌ ফুল এইফালেও কলিয়াইছে ফুলিব কপৌ ফুল কোনে কোনে ভাল পায় বাৰু কপৌ ফুল বিহু নাচনীবিলাকে খোপাত কপৌ ফুল মাৰি নাচিব আৰু বিহু বিহু লাগি যায় ইমান নাই ইমান ধুনীয়াকৈ ফুলিব বহুত ভাল লাগে কপৌ ফুলজোপা যেতিয়া ফুলে নহয় দেখিবলৈ ইমানেই ধুনীয়া লাগে নহয় দীঘল দীঘলকৈ বুলমি থাকে ফ্ৰেণ্ডছ এয়া তিতা ফুল চাওক এই তিতা ফুলখিনি ভাজিব লাগিব কেইবাদিনো হ'ল অনা নহ'লে বেয়া হৈ যাব নাখালে ৰাতি তিতা যিহেতু খাব নাপায় সেইটো কাৰণে এতিয়া দিনতে বনাই খাই পেলাম কণীৰ লগত ভাজিম তিতা ফুলখিনি তিতা খাব লাগে নহয় জানো তিতা খালে পেলুৰ কাৰণেও ভাল তেজ ৰিফাইনো হয় আৰু এতিয়া যিহেতু বসন্তৰ দিন আহি আছে বসন্তৰ কাৰণেও ভাল তিতা এইখিনি ভাজি মেলি মই এতিয়া দুপৰীয়া সাজৰ কাৰণে বনাম আৰু লগতে লৈ লৈছোঁ মই এইটো জাতিলাওটো চাওক এই জাতিলাওটো এতিয়া কাটিম লগতে এই চিম এইবিলাক চাওক এনেকুৱা দীঘলীয়া চিম এই চিম জাতিলাও আলুৰ সৈতে এতিয়া বনাম মই দুপৰীয়া ভাত সাজৰ কাৰণে আৰু বনাই মেলি মই এইখিনি ৰেডি কৰি লওঁ আৰু ফ্ৰেণ্ডছ আজি কলপাতত ভাত খাম ভীমকলৰ কলপাতত ভাত খাব লাগে বোলে চ'ত মাহত খালে পেলুৰ কণী মৰে বোলে সেইটো কাৰণে ভীমকলৰ কলপাতত আজি ভাত খাম আপোনালোকে তেনেহ'লে ভিডিঅ'টো চাই থাকক মই এইখিনি বনাই মেলি ৰেডি কৰি লওঁ আকৌ আপোনালোকক লগ পাই আছোঁ এয়া কলপাতত ভাত খাবলৈ ল'লোঁ ভীমকল পাতত তাৰপাছত এয়া ভাত বাঢ়ি ল'লোঁ এয়া দালি বনালোঁ আৰু এইখিনি ইফালে দালি লৈ লৈছোঁ আৰু এইফালে বেঙেনা পিটিকা তিতা ফুল ভাজি পাপৰ এডোখৰ লৈ লৈছোঁ তাৰপাছতে এতিয়া আৰু খাম এই ভীমকল পাতত ভাত খালে পেলুৰ কণী মৰে বোলে চ'ত মাহত ভীমকল কলপাতত ভাত খাব লাগে আৰু অথনি ফ্ৰেণ্ডছ দেখুৱাইছিলোঁ যে জাতিলাওটো ইমান ধুনীয়া জাতিলাওটো মই কাটি দিলোঁ বেয়া ওলালে সেইকাৰণে লাষ্টত গৈ দালি বনাই দিলোঁ চব ফেচবিন আলু চব তাত ইয়াতে দি দিলোঁ এয়া ধুনীয়াকৈ চাওক এইখিনি এতিয়া আৰু খাব লাগে সেইটো এতিয়া সৰু ল'ৰাবিলাকৰ পেলুৰ খুব উৎপাত হয় মিঠা বস্তু খুব খায় নহয়নে সেইটো কাৰণে এনেকৈ কয় আগৰ দিনৰ মানুহে কয় আমাৰ এনাইহঁতি কৈছিল আইতাহঁতি কৈছিল ভীমকল পাতত বোলে চ'ত মাহত ভাত খালে পেলুৰ কণী মৰে সেইকাৰণে ভাবিছোঁ মই মোৰ ল'ৰাটোক ভীমকল পাততে ভাত খুৱাওঁ আজি লগতে ময়ো খাওঁ তেনেহ'লে ফ্ৰেণ্ডছ ভাতকেইটা খাই লওঁ আকৌ আপোনালোকক লগ পাই আছোঁ মানুহে মানুহৰ বাবে যদিহে কানুনে ভাবে
ভাবিব কোনেনো কোৱা অ সমনীয়া মানুহে মানুহৰ বাবে তেনেকৈ গায়। আমাৰ মানুহে মানুহৰ বাবে সঁচাকৈ আজিকালি চিন্তা নকৰে নেকি? কিছুমানে চিন্তা কৰে, কিছুমানে চিন্তা নকৰে। আমি মানুহ জাতি ভাইৰ ভিতৰতে আমাৰ কাজিয়া হয়, অকণমানি কথাত মানুহৰ খং উঠে, মাৰপিট হয়। কেনেকৈ ছোৱালীবিলাক ধৰি লৈ যায় দেখা নাই, কিবা কৰিছেগৈ আৰু নি পেলাই। আৰু এইবিলাকে হৈ থাকে আৰু হিংসা হিংসি ভাৱ। আমি মানুহ জীয়াই থাকিম কেইদিন? এই জীয়াই থকা দিনকেইটাত সকলোৱে মিলিজুলি থাকিব লাগে, পাৰিলে সহায় কৰিব লাগে, হয় নাই? হয়। আৰু তুমি ডাঙৰ হ'লে সহায় কৰিব নাই মানুহক? কৰিম। সেইকাৰণে তুমি ভালকৈ পঢ়িব লাগিব, হয় নাই? পঢ়িম। তাৰপাছত ডাঙৰৰ কথা শুনিব লাগে, হয়নে নহয়? ডাঙৰে যিটো কয় সেইটো শুনিব লাগে, ভাল কথা ভাল ব্যৱহাৰ কৰিব লাগে, হয়নে নহয়? হয়। সেয়াই আৰু এতিয়া আমি অলপমান দিনত এতিয়া অকণমান আমি ৰেষ্ট লৈ লওঁ, হয় নাই? শুব লাগে, নহ'লে গধূলি তোমাৰ টোপনি ধৰিব, হয়নে নহয়? হয়। সেয়াই সেইবিলাকেই আৰু কথা। সেইকাৰণে সদায় মানুহ ভালকৈ থাকিব লাগে। কি হৈ গৈছে সদায় দিনক দিনে মানে মানুহ কটা মৰা জ্বলাই দিয়া এইবিলাকেই হৈ আছে আৰু। সেইকাৰণে এই গানটো কোনে গাইছিলে জানা নাই তুমি? কোনে? ডক্টৰ ভূপেন হাজৰিকা দেৱে গাইছিলে। তেওঁ ঢুকালে, এতিয়া স্বৰ্গীয় বুলি কয়, স্বৰ্গীয় ভূপেন হাজৰিকাদেৱে গানটো গাইছিলে, গম পাইছা নাই? সঁচাকৈ যদি মানুহৰ কথা চিন্তা নকৰে কোনে কৰিব, হয়নে নহয় বাৰু? তেনেহ'লে ফ্ৰেণ্ডছ ভিডিঅ'টো দীঘল নকৰোঁ, আন এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পাই আছোঁ। বাই বাই।